আজি আমি আগবাঢ়ো এনেকুৱা এজন ব্যক্তিৰ লগত আপোনালোকক চিনাকি কৰিম যিজন গছৰ কাৰণে জীৱিত আৰু গছত নিজৰ জীৱন উৎসৰ্গা কৰি দিছে গোটেই জীৱন বলক তেওঁক আমি আপোনালোকৰ লগত চিনাকি কৰোঁ ধন্যবাদ আজি আগবাঢ়ো এনেকুৱা এজন ব্যক্তি ঘূৰিলে যিজনে গছৰ কাৰণে নিজৰ জীৱন উৎসৰ্গা কৰিলে আৰু বলক আগবাঢ়ো ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰণৱ শৰ্মা আছামিজ ব্লগটো আজি আমি পাইছোঁহি গহপুৰ বৰিগাঁও আৰু এখন আমাৰ নিজৰে জেগা এজন ব্যক্তিৰ লগত আপোনালোকক মই আমি চিনাকি কৰি দিবলৈ ওলাইছোঁ যিজনে গহপুৰৰ এটা নেচাৰেল বিউটি এটা পৰিৱেশৰ লগত জড়িত আৰু তেওঁ এই বকুল গগৈ ডাঙৰীয়া আৰু তেওঁ এতিয়া গছ ৰোপণ কৰিব বলক তেওঁলোকৰ আমি চিনাকি হওঁ আপোনাক আমাৰ চেনেলত স্বাগতম জনাইছোঁ আজি আপোনাৰ ওচৰলৈ আহিলোঁ যে এটা আপুনি পৰিৱেশত থিম লৈছে আৰু গছপুলি ৰোপণ কৰিছে আপুনি গছপুলি ৰোপণ কৰি আমাৰ ঠাইৰ জীৱনত কি প্ৰভাৱ পৰিব গছৰ কি কৰিব সেইটোতো চবে জানে এনেকুৱা কোনো মানুহ নাই আজিৰ তাৰিখত যে গছ নহ'লে কি হয় বা গছ কি বস্তু সেই বিষয়ে আজিৰ তাৰিখত চবে জ্ঞাত হৈ গৈছে আগতে যদি নাজানিছিলে কৰোণাই চবকে জনাইছে আৰু আমাৰ এইডোখৰত মইতো 30 বছৰ ধৰি পৰিৱেশৰ হৈ কাম কৰি আছোঁ এইডোখৰত নাহৰ বকুলৰ শাৰী আজাৰ অসমৰ জাতীয় গছ লাগিব তেন্তে অকণমান মানে ভালদৰে বনাবলৈ প্ৰয়াস কৰা হৈছে আমি ইয়াৰ পৰা পৰিৱেশটো ধুনীয়া হ'ব আৰু ইয়াত আমি ইয়াতে 4টা পুখুৰী আছে সেই 4টা পুখুৰী আমি জৈৱ বৈচিত্ৰ্য সংৰক্ষিত এইডোখৰ এলেকা আমি জৈৱ বৈচিত্ৰ্য সংৰক্ষিত এলেকা হিচাপে কম সময়ৰ ভিতৰত আমি ঘোষণা কৰিম ইয়াতে চাইনবোৰ্ড লাগিব মই অনুৰোধ জনাম তোমালোকৰ চিভিলৰ জৰিয়তে মই অনুৰোধ জনাম যে ইয়াত কোনো গৰুৱে এৰাল নিদিয়ে ইয়াত চৰাই নামাৰে ইয়াত মাছ ধৰাটো সম্পূৰ্ণ বন্ধ ইয়াত উজানত মাছ ওলাই যাব আৰু বাহিৰত পোৱালি জগাব আকৌ যেতিয়া সিহঁতে সোমাই আহিব ডাঙৰ হ'ব তেতিয়া পথাৰত মানুহ ধৰে এই 4টা পুখুৰী বাৰী এইডোখৰ 4 লেনৰ কাষৰ যিখিনি চৰকাৰী ভূমি আছে তাত কোনো মাছ ধৰিব নোৱাৰিব তাত সম্পূৰ্ণ মাছ ধৰাটো বন্ধ থাকিব এইখিনি জৈৱ বৈচিত্ৰ্য সংৰক্ষিত এলেকা হিচাপে ঘোষণা কৰা হ'ব কম দিনৰ ভিতৰতে আমাৰ প্লেণ্টেশ্যনবিলাক কমপ্লিট হোৱাৰ পিছত এইখিনি হেৰি কৰা হ'ব আৰু ইয়াতে এতিয়া আহে এতিয়া 10,000 মান লোকে চৰাই আহে খৰালি চৰাই আহে চাকৰি চিকু আহে তাৰপিছত দলমুৱা আহে ডাউক আছে ইটাগুৰিয়া আছে ৱাক চৰাই আছে পানীকাৰী আছে বৰটোকোলা আহে ইয়াতে শামুক ভঙা এনেকৈ আদিকে কৰি যথেষ্ট চৰাই আহিলে আৰু মাছো যথেষ্ট আছে ইয়াতে এইখিনি হেৰি যদি আমি আৰু চৰাই আহিব আৰু তেতিয়া চৰাই চাবলৈ ঠিক তেনেকুৱা এটা পৰিৱেশ গঢ় দিবলৈ আমি প্ৰয়াস কৰিছোঁ কাম কৰি আছোঁ আৰু আমি এই ক্ষেত্ৰত আমি সকলোৰে সহযোগিতা কামনা কৰিছোঁ এয়া বলক এতিয়া আপুনি কি কি গছ ৰোপণ কৰিব তাৰ এটা পৰিৱেশ ভিডিঅ' আপুনি শ্বুট কৰোঁ বলক এয়া আমি গছ পুলি ৰুবলৈ আজাৰ গছ এয়া আজাৰ গছ সেইবিলাক ৰেডি কৰা যাওক চববিলাক ৰেডি কৰি দিয়া যাওক থাক চব এনেকৈ খান্দিছে নাই গাত এনেকৈ খান্দিছে দিলে এইটো আজি খানা নহয় চাগে বিভিন্ন ধৰণৰ গছ পুলি ইয়াত ৰোপণ কৰা হৈছে গছ থাকিলেতো যিহেতু মানুহ থাকিব আৰু মানুহ থাকিলেহে গছ ৰোপণ কৰিব লাগিব আৰু যিহেতু আমাৰ পৰিৱেশটো দেখিছেই কিমান বিশুদ্ধ হৈ পৰিছে আৰু সেই বিশুদ্ধ পৰিৱেশক আমি জীয়াই তুলিব লাগিব আৰু এয়া চাওক এয়া বকুল গগৈ ডাঙৰীয়াই বৰ্তমান বৃক্ষৰোপণ কৰিছে আগতে ৰেডি কৰা যায় সেইটো ৰেডি কৰা যায় আপুনি সেইকেইটা ৰেডি কৰি দিয়ে দাদা এজোপা কি গছ এই আজাৰ গছ ন আজাৰ পানী ল' লেণ্ডত হয় লোৱা তুমি লোৱা এটা তুমি ৰুবা মিহি মাটি দিয়া মিহি মাটি দিয়া বেছি চপৰাবিলাক নিদিবা ডাঙৰ চপৰা নিদিবা আমি যেনেকৈ বাচ্চাবিলাকক আমি মিহি খানা নিদিওঁ যেন চফ্ট খানা মানে চফ্ট খানা গছকো তেনেকৈ দিওঁ বঢ়িয়া পুৰা টান কৰি দিব লাগিব বলটো গুচি দিলে মানে বাকীখিনি টান বঢ়িয়া আমাৰ মাজত
কবিতা খুটীয়া বাইদেউ বৰ্তমান উপস্থিত হৈছেহি আৰু তেওঁ আমি জানিবলৈ বিচাৰিছোঁ যে তেওঁ এই প্ৰকল্পটোলৈ কেনেকৈ জড়িত বাইদেউ অকণমান ক'ব। প্ৰকল্পটোত জড়িত মানে মই প্ৰকৃতি প্ৰেমী আৰু ভাল পাওঁ ফুল, বহুত গছ পুলি ভাল পাওঁ, ফুল ভাল পাওঁ আৰু আমাৰ বকুল মোৰ ভাই নিচিনাই, গতিকে বকুলৰ যিখিনি মানে তেওঁ প্ৰকৃতিক লৈ বা গছপুলিক লৈ যিমান মানে অন্তৰত আন্তৰিকতাটো মানে মানুহৰ নিচিনা যিখিনি মৰম চেনেহ আছে মোৰো ঠিক তেনেকৈ ভাল পাওঁ। গছ এডাল উঠাৰ পিছত তাৰ সৌন্দৰ্যটো বা ফুলডাল ফুলাৰ পিছত তাৰ সৌন্দৰ্যটো চবেই উপভোগ কৰিব নাজানে, সেইটো সকলোৰে হেৰিটো বেলেগ বেলেগ, সেইটো কাৰণে ভাল লাগে আৰু এই পৃথিৱীত যিটো এতিয়া গ্ল'বেল ৱাৰ্মিং হৈছে সেইটো কাৰণে ধৰা গছপুলিটোতো অতি প্ৰয়োজন। প্ৰতিজন আমাৰ ব্যক্তিয়ে যদি এজোপা এজোপাকৈ গছ ৰুই যায় প্ৰকৃতিখনৰ হয়তো এনেকুৱা উত্তাপটো দিনক দিনে বাঢ়ি নাযায়। ধন্যবাদ। গছপুলি ৰোপণৰ আৰম্ভ হৈছে। বকুল ডাঙৰীয়া দাদা আৰু এই বাইদেৱে গছপুলি ৰোপণ কৰিছে। যেতিয়া আপুনি মিলাই দিয়ে মাটিটো মিলাই দিলে মাটি এয়া দেখিছে কেনেকৈ পৰিৱেশৰ উন্নতি সাধন কৰিবলৈ এজন ব্যক্তি উঠি পৰি লাগিছে। সকলোকে আহ্বান জনাইছোঁ যে আপোনালোকৰ গছ ৰুওক আৰু আমাৰ ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। এজন ব্যক্তিয়ে যে সকলো পৰিৱেশৰ গতিকে মই আহ্বান জনাইছোঁ যে আপোনালোক আহক গছ ৰুৱক আৰু আমি উঠি অহা প্ৰজন্ম চিন্তা কৰক আৰু এখন ভাল পৃথিৱী হৈ যাবলৈ। নমস্কাৰ, ভিডিঅ'টো আজিলৈ সামৰিছোঁ আৰু যদি ভিডিঅ'টো চাই ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ প্ৰণৱ শৰ্মা আছামিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।